এইবাৰ কি হ'ব বিজেপিৰ চৰকাৰ চলাবলৈ টকা নাই বিজেপিৰ ঋণৰ টকাৰে চৰকাৰ চলাইছে বিজেপিয়ে ঋণৰ টকাৰে ইখনৰ পিছত সিখন আঁচনি ঘোষণা চলিত বছৰত মুঠ 12,550 কোটি টকা ঋণ ললে অসম চৰকাৰে 7 জানুৱাৰীত ললে 500 কোটি টকা 25 মাৰ্চত ললে 1500 কোটি টকা 28 জানুৱাৰীত ললে 500 কোটি টকা 22 এপ্ৰিলত ললে 900 কোটি টকা 4 ফেব্ৰুৱাৰীত ললে 900 কোটি টকা 6 মে'ত ললে 900 কোটি টকা 18 ফেব্ৰুৱাৰীত ললে 900 কোটি টকা 13 মে'ত ললে 500 কোটি টকা 25 ফেব্ৰুৱাৰীত ললে মুঠ 1850 কোটি টকা 1 জুলাইত ললে 900 কোটি টকা 4 মাৰ্চত ললে 900 কোটি টকা 29 জুলাইত ললে 500 কোটি টকা 11 মাৰ্চত ললে 900 কোটি টকা 5 আগষ্টত লব 900 কোটি টকা নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এইবাৰ কি হ'ব বিজেপিৰ চৰকাৰ চলাবলৈ টকা নাই বিজেপিৰ ঋণৰ টকাৰে চৰকাৰ চলাইছে বিজেপিয়ে ঋণৰ টকাৰে ইখনৰ পিছত সিখন আঁচনি ঘোষণা চলিত বছৰত মুঠ 12,550 কোটি টকা ঋণ ললে অসম চৰকাৰে 7 জানুৱাৰীত ললে 500 কোটি টকা 25 মাৰ্চত ললে 1500 কোটি টকা 28 জানুৱাৰীত ললে 500 কোটি টকা 22 এপ্ৰিলত ললে 900 কোটি টকা 4 ফেব্ৰুৱাৰীত ললে 900 কোটি টকা 6 মে'ত ললে 900 কোটি টকা 18 ফেব্ৰুৱাৰীত ললে 900 কোটি টকা 13 মে'ত ললে 500 কোটি টকা 25 ফেব্ৰুৱাৰীত ললে মুঠ 1850 কোটি টকা 1 জুলাইত ললে 900 কোটি টকা 4 মাৰ্চত ললে 900 কোটি টকা 29 জুলাইত ললে 500 কোটি টকা 11 মাৰ্চত ললে 900 কোটি টকা 5 আগষ্টত লব 900 কোটি টকা